দিব লগা আপোনালোকে গম পাইছে ভিডিঅ' থানাৰ এটালৈকে আজি দিনত কেনেকুৱা হ'ব লাগিছে মানে কৈ আছোঁ ৰ'ব বৰষুণ মানে ৰাতিপুৱাৰ পুৰা মানে নেৰা নেপেৰা বৰষুণ দি আছে তো এতিয়া অকণমান এৰিলে মানে তো এতিয়া গা পা ধুই লওঁ গা পা ধুই কিনে মন্দিৰত যাব লাগিব নহয় তো মন্দিৰত বা কি অৱস্থা চলি আছে তো অকণমানতো যাই আহিলোঁ এনেই তো আকৌ এতিয়া গা পা ধুই মানে পুৰা যাব লাগিব নহয় তো গৈ আছোঁ ৰ'ব প্ৰথমতে গা পা ধুই আহোঁ তাৰপিছত মানে সেই আৰু লগ কৰি আছোঁ আৰু মানে আমাৰ দাদাই মানে পুৰা মিঠাই চিঠাই পাতি দিছে আজি তো পুৰা মিঠাইটো চাওঁ কি মিঠাই দিছে মানে বহুত মিঠাই দিছে তো মিঠাইটো প্ৰথমতে আনবক্সিংটো কৰিছে মানে আপোনালোকক দেখুৱাম মানে বহুতো মিঠাই দিছে মানে তো দেখুৱাই আছোঁ ৰ'ব মানে গাইছ এইটো হৈছে মিঠাইৰ বক্সটো চাওক না গাইছ ৰসগোল্লা পঞ্চৰত্ন মানে চাম পাপৰি বহুতো কিবা কিবি মানে মিঠাই আছে ইয়াত মানে এতিয়া আনবক্সিং কৰোঁ তো গাইছ এতিয়া কৰিব লাগে আনবক্সিং তো পুৰা আনবক্সিংটো কৰিলোঁ কি মিঠাই দিছে তো এইফালে চাব পাৰে এইটো কি ধুনীয়া মিঠাই মানে দিছে আৰু এনেকুৱা চাওক কি মজা মানে মিঠাই তো আৰু এইবোৰ চাওক এইটো মিঠাই তো এইফালে আছে ৰসগোল্লা তো দেখিছে পুৰা ৰসগোল্লা দিছে আৰু এইটো আছে মানে চাওক গাইছ আৰু এইটো হৈছে মানে চাম পাপৰি তো চাওক আজি এইটোৱে মানে দৌৰি পুৰা মানে এতিয়া খাব লাগে আৰু তো পূজা মানে মন্দিৰত যায় কিনে অকণমান ভক্তি চুক্তি কৰি আহি কিনে এতিয়া খাব লাগিব মিঠাইটো তো পুৰা মানে দিছে আৰু আমাৰ দাদাই তো এতিয়া মই প্ৰথমতে গা পা ধুই আহোঁ তো পিছত মানে কৈ আছোঁ ৰ'ব পুৰা কৰি দিলোঁ আনবক্সিং তো এতিয়া গাঁঠি আহোঁ গাঁঠি পাতি কিনে পুৰা লগ কৰি আছোঁ ডাইৰেক্ট আপোনালোকক পুৰা গাঁঠি আহোঁ আৰু মানে গাইছ এইবোৰ যে মানুহৰ এনেকুৱাকৈ ভিৰ দেখিছে মানে এইবোৰ ক'ত গৈ আছে আপোনালোকক কৈছোঁ ৰ'ব এইবোৰ মানে সকলোৱে গা ধুবলৈ গৈ আছে আৰু এনেকুৱাকৈ চাইডে মানে দৈ চিৰা কলো মানে পুৰা এনেকুৱাকৈ দোকান দিছে আজিৰ দিনটোতে মানে সকলোৱে দৈ চিৰা খাব মানে পুৰা খাব আজি দৈ চিৰা আৰু ইফালে চাওক না গাইছ মানুহৰ গা ধোৱা ভিৰ বিদ্যা কৈছোঁ এনেকুৱা লেভেলত মানে আমাৰ ইয়াতো মানুহ হৈছে চাওক না গাইছ কি ক'ম আৰু আজিৰ দিনটোতে বহুতে মানে মানুহে অস্থি উঠাব আহিব আৰু সকলোৱেতো গংগা নদীত যোৱা মানে সম্ভৱ নহয় সেইকাৰণে আমাৰ ইয়াতে যিহেতু পাখাদানী নৈখন আছে সকলোৱে মানে ইয়াতে উঠাব আহিছে আৰু গাইছ মই এতিয়া মানে ভালকৈ গা পা ধুই আকৌ আহিছোঁ মন্দিৰত আপোনালোকক নাম চাম দেখুৱাবলৈ গা পা ধুই ৰেডি তো এতিয়া মানে সেই মিঠাইটো পুৰা মানে খুলি দিছোঁ তো এতিয়া খাওঁ তো মিঠাইটো খাই যাই কিনে টুকুৰাটো গাইছ সেইটো মিঠাই চাওক না কি ধুনীয়াকৈ দি দিছে তো এতিয়া খাওঁ এইটো খাই যাই কিনে পুৰা পূজাত যাই আছোঁ আৰু পূজাত মানে কি হৈ আছে সকলো দেখুৱাম আপোনালোকক পুৰা মানে ধামাকা হ'ব আজি তো ধামাকা মানে তো হ'ব আৰু দিয়ক যেতিয়া আহি গ'ল আমাৰ ফাদাৰ তো এতিয়া আমি যাব লাগে পূজাত তো পূজাত যাওঁ পুৰা এতিয়া পূজাত যাই কিনে দেখি আছোঁ আৰু নাম চলি আছে এতিয়া তো পুৰা নাম দেখুৱাম আপোনালোকক মানে মই মানে দিলোঁ তো আকৌ কিন্তু এইফালে কাজু বাদাম তো এনেকৈ ঘূৰি এতিয়া যাব লাগে মন্দিৰত এতিয়া বাজে 11:50 তো পুৰা ওলাইছোঁ আৰু এনেকৈ পুৰা ঘূৰি চুৰি পিন্ধি অকণমান সেই আৰু এতিয়া পুৰা আমি ফাইনেলি গৈ আছোঁ মন্দিৰত তো এইফালে আমাৰ ওচৰত যাইছে তো এটা গাড়ী আহিছেগৈ তো এতিয়া আমি গৈ আছোঁ পুৰা তো ইয়াত যাই কিনে পুৰা লগ কৰি আছোঁ আপোনালোক আৰু মই মিঠাই নামটো কি কৈছিলোঁ সোণৰ পাপৰি নেকি চাম পাপৰি আৰু কি মিঠাই আছিল পঞ্চৰত্ন কিবা এনেকুৱা ভুজিয়া মিঠাই আছিল আৰু পুৰা মানে আল্টিমেট মিঠাই আছিল তো পুৰা খাই যাই এতিয়া আহিলোঁ তো এতিয়া যাই কিনে পূজাত আপোনালোকক দেখুৱাইছোঁ নাম চাম বহুতো কিবা কিবি দেখুৱাম আৰু আজি মানে এইফালে চাওক পুৰা হিৰ' ওলাইছে এতিয়া অকণমান চাহ দিব যাওঁ মানে কিবা কিবি ডাঙৰ মাৰ আছে এইফালে পুৰা চাহ বনাই আছে আমাৰ তো দেখুৱাই আছোঁ ৰ'বা বুকুবাক ডাঙৰ আমাৰ ফাটাৰ চাহ ঢালি আছে এইফালে এইফালে পুৰা নাম চলি আছে একো শুনা চুনা নাপাওঁ ইফালে চাহটো হৈ আছে আমাৰ পুৰা ইফালে নাম ধৰি আছে পুৰা এইফালে আমাৰ অৰ্ঘ পুৰা নাম চলি আছে এইফালে নাম আৰু ইয়াত নাম ধাম ধৰি কিনে আহিলোঁ এইফালে অকণমান মুনিহাৰী দোকানৰ ফালে চাওক না গাইছ কিমান মানুহৰ ভিৰ মানে ইয়াত দিনত ইমান মানুহ হোৱা নাই কিন্তু ৰাতি বহু মানুহ হ'ব আপোনালোকে খালি ভিডিঅ'খন শেষলৈকে চালে গম পাব মানে চাওক না গাইছ আমি এতিয়া এনেকৈ মানে চাবলৈ আহিলোঁ ন আকৌ মানে নামটো চাই কিনে ঘৰৰ পৰা ভালকৈ ভাতিবিলাকে আকৌ আহিব লাগিব নহয় মানে গাইছ হৈ গ'ল ভাতিবিলাক এতিয়া গৈ আছোঁ পূজাত আমি তো পূজাত যাই কিনে আপোনালোকক দেখুৱাইছোঁ অকণমান কি আহিছে কি অহা নাই তো এইবাৰ বাৰু দেখুৱাইছোঁহে তো আকৌ এতিয়া ভাতিবিলাক সময়খিনিত কেনেকুৱা মানুহ বা কি আহিছে তো দেখুৱাম আৰু আজি তোমাক পুৰা ধামাকাকৈ আৰু ফাইনেলি আহি পালোঁ মন্দিৰ আৰু মন্দিৰৰ ইফালে চলি আছে মানে নাম আৰু নামটো যাই কিনে আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম আৰু ইফালে পুৰা দোকান পাহাৰবোৰ এনেকুৱাকৈ দি দিছে আৰু পানী পৰিছে যিহেতু অকণমান মানে কাটং হৈ গৈছে আৰু ইফালে মানুহৰ ভিৰ চাকনা কৈছিলোঁ নহয় সন্ধিয়া বহু মানুহে বিদ্যা কৈছোঁ আমাৰ ইয়াতো এনেকুৱা লেভেলত মানে মানুহ খোজ দিব জেগা নাই মানে চাওক নাম শেষ হৈ গ'ল এতিয়া দিব লাগে চাহ পুৰা নাম পাৰ্টিৰ কাৰণে এনেকৈ চাহ দিবৰ কাৰণে ইফালে বেঞ্চবোৰ এনেকৈ থৈ দিছোঁ আৰু ইফালে চাহটো আমাৰ টেষ্ট কৰি চাবা চাহটো টেষ্ট কৰি চাওক দাদা কেনেকুৱা ঠিক আছে চাহ পুৰা ধুনীয়া আছে তো এতিয়া নাম পাৰ্টি আহিলে ডাইৰেক্ট চাহ দিব লাগে তো পুৰা হৈছে চাহ ইফালে চাহটো দেখাই দিওঁ মোবাইলটো চাওক ভিতৰত
আৰু শেষ হৈ গ'ল নাম এতিয়া দিব লাগে চাহ পুৰা দি দিলে চাহ সকলোকে চাহ দিয়া শেষ হোৱাৰ পিছতে ময়ূৰী বা উঠি গ'ল আমাৰ ষ্টেজত আৰু ষ্টেজত উঠি ভক্তি গাই ল'লে আৰু এতিয়া সিহঁতৰ তাল বজাই ষ্টাৰ্ট কৰি দিলে চব কেনেকুৱাকৈ তাল বজাই আছে কি ক'ম মানে ভাষা নাই আৰু ইমান ডাঙৰ ডাঙৰ তাল এনেকুৱাকৈ বজাই আছে আৰু আমাৰ ইয়াত মানে মানুহ কেনেকুৱা হৈছে চাগনা খাইছে বিদ্যা কৈছোঁ মানুহ হৈছে আমাৰ ইয়াত আৰু চাগনা খাইছে মানে মানুহ মই এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ আৰু চাগনা খাইছে কি ক'ম আৰু মানে ভাষা নাই মোৰ মানুহক ক'ব আৰু ইফালে সিহঁতে পূৰা ধৰি আছে এনেকুৱাকৈ না আৰু অকণমান পিছতে সি মানে খাৰা হৈ গাব নাম আৰু গাইজ ফাইনেলি ষ্টাৰ্ট কৰি দিলে মানে খাৰা হৈ গাবলৈ নাম আৰু আপোনালোকে অকণমান চাওক এতিয়া খাৰা কেনেকৈ কি গায় সেই আৰু প্ৰতিযোগী আৰু তাৰপিছত আমাৰ এইফালে শেষ হৈ গ'ল ময়ূৰীবাৰ নাম আৰু সকলোৱে মানে এতিয়া ফটো উঠাত ব্যস্ত ফটো চটো উঠিলোঁ ফটো চটো উঠি এতিয়া হৈ গ'ল আমাৰ লোকেল নাগাৰা নাম আপোনালোকে আমাৰ লোকেল নাগাৰা নামটো চাই অকণমান এনজয় কৰক কি লাগে আমি কইনাটো চাওঁ দেই তোক যেতিয়া মই ৰাইজৰ আগত দেখাই দিম নহয়